নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল, একদম ভাল মজা হৈ আছে। আজি ওলাইছোঁ হাবুঙলৈ বুলি। ড্ৰেছটো কেনেকুৱা লাগিছে দেখিছেনে? ওপৰৰ তললৈ এবাৰ দেখাই দিছোঁ, চাই লওক। তো এতিয়া বৰ্তমান আছোঁ মই নাদপাৰৰ ওচৰত কেলৈ আছোঁ, পেচাব কৰিব আহিছিলোঁ সেইটো কথা। গেটআপটো কেনেকুৱা লাগিছে নিশ্চয় ক'ব। এইটো মই বিয়া দিনাখনেই পিন্ধা, যিদিনা ভণ্টিৰ বিয়া হৈছিলে সেইদিনাখন পিন্ধা, আজি আকৌ পিন্ধিছোঁ। তো এতিয়া আমি যাম ধেমাজি, কি হাবুঙত যাম। তো হাবুঙলৈ যাওঁতে কি হ'ব কি নহ'ব সকলোখিনি দেখাম, আৰু কোন কোন যাব চব দেখাম, চাই থাকক। ময়ো মুতিছোঁ, তুমিও মুতিছা, চব মুতুৰে। এইফালে বসন্তী বেচিম গৈছিলোঁ, এতিয়ালৈকে বেচা নাই, বৰ্তমান আছে এখন, দেখিছে নহয়। তো এতিয়াও বেচিম, কোনোবা যদি লোৱা মানুহ আছে কমেণ্ট কৰি জনাব। পাছফালে ভিউটো চাওক, কিমান ধুনীয়া লাগিছে আকাশখন দেখি। বৰ্তমান গাড়ীত চব এটা এটাকৈ বহি আছে। ক'লৈ যোৱা? এইফালে সেইজনী আৰু সুৰজ আহি আছে। সুৰজ কোন চিনাকি কৰাই নাই, আজি এইটো ভিডিঅ'তে মই চিনাকি কৰাই দিম। সুৰজ কোন হয়, একচুৱেলি কি কথা কি বতৰা সকলোখিনি ক'ম, চাই থাকক। বৰ্তমান আমি ঘৰৰ পৰা ওলালোঁ, ৰাস্তা দেখিছে নহয়, আমাৰ গাঁৱলীয়া ৰাস্তা এনেকুৱাই, আৰু ভিউটো এনেকুৱা। ড্ৰাইভিং চিটটো সদায় মই শ্ৰীমতী চলাইছিলে, কিন্তু এতিয়া কণ্ডিশ্যনটো বেয়া, সেইকাৰণে চলাব দিয়া নাই, নহ'লে উৰাই দিব গাড়ী। বাকী গৈ থাকোঁ ব'লক, চাই থাকিব। কাৰ নাম বাৰু? বৰ্তমান আমি পালোহি মহৰী কেম্প জাষ্ট পাৰ হৈছোঁ। এতিয়া তেল ডিপুত সোমাম, নিজেতো অলপ খাই আহিছোঁ, গাড়ীখনকো অলপ খুৱাব লাগিব। তো তেলটো ডিপুত ধুনীয়াকৈ অলপমান ভৰাই লওঁ যিমান পাৰোঁ, তাৰপিছত গৈ থাকিম আৰু, হয় নাই? আৰু মজা জেগা এটাত আজি সোমাম, চাব দেখাই আহিছোঁ, একদম ধামাখা। এডোখৰতে পেট্ৰল পাম্পটো আছে, ইয়াতে সোমাম লেফ্ট চাইড। তেল নাই চাগে। ইয়াত দেখিছা কালা ছোৱালী আছে। কিমান হৈ আছে এতিয়া? মজাকৈ তেলটো ভৰাই দিলোঁ, এতিয়া গৈ থাকোঁ। নাইনি 20 টকা এটা দিবা নি? হিচাপ কৰা আকৌ, এনে কেলে 20 টকা? বেছি নালাগে, 20 টকা হ'লে হৈ যায় আৰু। 40 টকামান লাগে আৰু দিনটোত ওলাই আহিলে, কিন্তু ঘৰত থাকিলে 10 টকাত চলি যায়। বৰ্তমান আমি পালোহি গোগামুখ, একদম মিনিটে পাই গৈছোঁ। লাহে আহিছোঁ যে, বৰ বেছি স্পীড অহা নাই, লাহে আহিছোঁ কি জেগাটো ওচৰ যে সেইকাৰণে। আৰু বৰ্তমান গোগামুখখন খালী হৈ আছে, দেখিছে নহয়। আৰু আমি যাব লাগিব লেফ্ট চাইড, গোগামুখৰ এডোখৰ একদম ধুনীয়া ভাল লগা জেগা বুলি ক'লে এইডোখৰ মই দেখাই আছোঁ, চাব হা। ইমানেই ভাল লাগে, চবফালে কুঁহিয়াৰ ৰস কিবা কিবি ধেৰ পাব। আপেলৰ ৰসটো যদি বিচাৰে এইটো পাব, চকুখনে পাব, দেখাই আছোঁ চব। এইটো জেগা চাওক কি সুন্দৰ, একদম দোকানবিলাক মাঙৰ চাইডে লাইন। আহা কি সুন্দৰ পৰিৱেশ। তো বৰ্তমান আমি হাবুং যোৱা যোনটো ৰাস্তাটো পালোহি, এইডোখৰতে ৰাইট চাইডেদি সোমাই, সেইটোৱে ৰাস্তা। এইফালৰ পৰা যাব লাগিব হাবুং, একদম গাঁৱৰ মাজে যাব লাগিব এইটো ৰাস্তা, ঠেক একদম। আমি পালোহি হাবুং, একদম ভাবিছিলোঁ ৰাস্তা ভুলেই হ'ল নেকি, নাপামেই নেকি বিচাৰি, কিন্তু ফ্ৰণ্টতে আছে হাবুং, দেখাইছোঁ চব। কি ধুনীয়া সুন্দৰ ভিউ একদম। এইফালে মাইকী মানুহজনী চাওক, মোবাইল টিপি আছে। তাই মোবাইলত কি চাই আছে বাৰু? মই জানো, নকওঁ। আৰু ইয়াত দেখিছেনে, হাবুঙৰ পৰা দেৱীবিলাক ওলাই আহিছে। হাবুং কোনফালে যায়? এইফালে পালোহি হাবুং। গাড়ী নিব দিয়ে নাই? দিয়ে। পালোহি, চাকি তাকি কিবা কিবি অলপ লৈ লওঁ দেই। বৰ্তমান পালোহি হাবুং, এতিয়া ধুনীয়াকৈ কিবা কিবি লৈ লওঁ। দুগজ লোৱা নে? দুগজ দিওঁ। খালি নিদিয়ে নি? খালি আপুনি পকা চাউল ল'লেহে ল'ব লাগিব। আৰু ল'ম ন ধূপ চুপ ল'ম ন, থালি এখন দি দিয়ক। এই হেৰি পেকেট আছে নেকি? ঘিউ লৈছে।
এইফালে থালখন লৈ আহিলোঁ এইটো ভিউ চাওক কি সুন্দৰ দেখিছেনে আমাৰ শ্ৰীমতী একদম আগত যাব ইমানে ধুনীয়া লাগিছে আহি বহুত মানে কি 2 বছৰ 3 বছৰ মানৰ মূৰত আহিছোঁ কিন্তু আহি হ'লেও ভাল লাগিছে আৰু ভিউটো চাওক কি ধুনীয়া সুন্দৰ বাউণ্ডাৰী মাৰি লগতে আমি সিফালে ভাত খাইছিলোঁ বনাই পিনে আৰু চাকি জ্বলাবৰ কাৰণে এইফালে ইয়াতে ধুনীয়াকৈ চাকি তাকি জ্বলাই লওঁ কৃষ্ণ খোলা চেণ্ডেল ৰাম গৰম ফটো পৰ্ব চলি আছে চাকি জ্বলাই দিয়া হ'ল আৰু সেইফালে মেইন মন্দিৰটো এইডোখৰলৈ আছে ইয়াত চাকি তাকি জ্বলাবৰ কাৰণে এইডোখৰত সেইটো ভিউটো দেখি কি মজা লাগিছে চাওক তালৈ গৈ আছোঁ দেখাই আছোঁ ৰ'ব মেইন মন্দিৰটো এইটো চাওক তো এতিয়া বৰ্তমান ধুনীয়াকৈ বিশুদ্ধ খোৱা পানী পানী খাওঁনে নাখাওঁ গাড়ীতে খামগৈ তো সেয়া চেয়া কৰিলোঁ ধুনীয়াকৈ ফটো চটো মাৰিলোঁ ফটোবিলাক আপলোড কৰিম চাব আপোনালোকে তো এতিয়া যাওঁ কুঁহিয়াৰ ৰস অলপ খাম তাৰপিছত ঘৰলৈ বুলি গৈ থাকিম নহয় আৰু এটা জেগাত সোমাম চাই থাকক তো ইয়াত লিখা আছে কি পানী সৎ ব্যৱহাৰ কৰক ক'ত আছে মই দেখাই আছোঁ চাব হা পানী সৎ ব্যৱহাৰ কৰক হয়নে লাগিলে বেচিন ভাঙি চিঙি পৰি যাওক যিয়ে নহওক কিন্তু পানী সৎ ব্যৱহাৰ কৰক তাত বৰ্তমান সেয়া চেয়া কৰিলোঁ এতিয়া যাওঁ অ' চাবিটো কি হ'ল মাইনে গাড়ী চাবি এইটো তাই লৈ আছে চাহ কি হাৰামি মাথা বেয়া কৰি দিব দেই দিয়া চাবি দিয়া কি মানুহ এনেকুৱা গৰম লাগিছে গাড়ীখনৰ ভিতৰত এচিটো লগাইহে অকণমান শান্তি পাইছোঁ ধামাখা গৰম উঠিছেনে মাইনী বৰ্তমান আমি হাবুঙৰ পৰা ঘূৰি আহি আছোঁ এতিয়া মইনাপাৰা ওচৰত ৰখিম যোনখিনি গছখিনি যে দেখাইছিলোঁ অথনি তাত ৰখিম ধুনীয়াকৈ এতিয়া কুঁহিয়াৰ ৰস খাম মাইনী এটা ফুচকা খাব মন গৈ আছে ফুচকাটো খাম আগত গৈ পিনে খাম প্ৰথম কুঁহিয়াৰ ৰসটো খাই লওঁ ন তাৰপিছত খাম ফুচকা পথালিকে আহে নেকি পুলিচ চুলিচ নাচাম আকৌ দেই মোক খং উঠিব লাগিলে জানো নহয় ৰখি দিম মই ইয়াতে কুঁহিয়াৰ কৰ এইখিনি লোকেল মজাকৈ আইচৰ সৈতে বনাই দিব আইচ দি দিব মানে খাই ভাল লাগে বস্তুটো এইটো গিলাচ 20 টকা চেনটো মজা মাৰিছে ভাল লাগিছে আমি মদ খালোঁ এইবিলাক ভাল বস্তুৱে খাওঁ গম পাইছা খাব পাওঁ মদ কিন্তু ভাল বস্তু খাওঁ গোগামুখ কি ধুনীয়া বতৰ হৈ আছে একদম এইটো কি কওঁ বাৰু আৰু এটা ফুচকা বাৰী কেপচিকামৰ ঘুগুনি খাম তো আজিলে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি চাই ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰি দিব বুলি আশা থাকিল আমি এতিয়া বৰ্তমান মন্দিৰত সোমাওঁ